ছাবস্ক্ৰাইব কৰক স্মৃতি অসম চেনেলটি আৰু কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। তেতিয়া আপোনালোকে সকলোবোৰ ভিডিঅ'ৰে ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিব। ধন্যবাদ। বাজিল ৰঙত আহান চিৰিয়েল লেডিছো ৰনা মা মই নিউজ এটা চাইছো এইটো চোৱা পিছত চাবিতো চাৰে ছয়টা বাজি গেল মানে নিউজ এটাও ভালকৈ চাব নিদিয়া তই ন নিশ্চয় চাও এইখন ঘৰত মানে শান্তি নাই একোটা চাব নোৱাৰো টিভিটোত বোৱাৰী বোৱাৰী গধূলি হ'ল চাহ কাপ দিয়া আকৌ গধূলি হৈছে মাত্ৰ চাহ কাপ লাগিলে অলপ হ'ব মই মইনা বাবুহঁতক পঢ়াইছো যোৱা মাক চাহ একাপ দিয়া নোৱাৰো মই তুমি দিয়া কিয় দিব নোৱাৰা এটি পল নাযায় নোপোৱাই আজি গুৰা গৈ কিয় অকলে এৰি নিঠৰুৱা এনেকৈ কৰি নিঠৰুৱা এনেকৈ কৰি পল তোমাৰ ছবি বোৱাৰী গধূলিটো চাহ নিদিলাই এতিয়া ভাতকে দিয়াহি 10টা বাজি গ'ল বোৱাৰী তুমি মোক মেকা আঞ্জাৰে ভাত দিছা কিয় তেনে কৰিলা কি আপুনি ইমান মিছা কথা কৈছে মই আপোনাক গৰম ভাত দিছো বুজিলো আপুনি মিছা কথা কৈ মোৰ আৰু দিগন্তৰ মাজত সংসাৰ ভাঙিব বিচাৰিছে মা তই ইমান নিষ্ঠুৰ মিছা কথা কৈ নিজৰ পুত্ৰৰ সংসাৰখন ধ্বংস কৰিব বিচাৰিছা মা মই তোক হাত জোৰ কৰিছো তই আমাক শান্তিত থাকিব দে আমাৰ যদি ভাল হোৱাটো বিচাৰিছ তেতিয়াহ'লে তই এখন ঘৰেদি গুচি যা বাবা হ'ব দে মই নহ'লে যদি তহঁতে শান্তিত থাকক মই এই ঘৰ এৰি গুচি যাম হয়তো কোনো বিদ্যা হয় হয়তো দেখোন দিগন্তৰ মাকো হচোন ঘুরিছে না তো বলছো বল 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 ঘুরে আপনি ইয়ার বরফন বলে আপনি কি করে আছে ইয়ার যদি আপুনি এনে তো কেইদিন আছে কিবা খাইছে না আপুনি এই বরফন বতর আপনি এনেকে আছে ঘুরি ইমান গৰম ইমান মহ কামোৰ এই ৰাস্তাবোৰ ইমান লেতেৰা হৈ ঘুরি যাব বলো আপনি বলো
নালাগে দে ইয়াতে থাকি নহয়চোন বলক আমি আপোনাক লৈ যাম নহয় নহয় বলক 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 দিগন্তক আমি এনেকুৱা কৰিব বুলি সপোন নবলক বলক 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 নাযাওঁ দে বোপাই ইয়াতে ঠিক আছো মই যদি ইয়াতে থাকি মৰো ঠিক আছে তেতিয়াহ'লে তহঁতে দিগন্তক মাতি মোক মুখাগ্নি কৰিবি নহয় ঘূৰি বলক 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 আমি ওচৰতে আমাৰ ৰুম আছে যদি কিবা এটা খাই ল'ব বহুত দিন আকৌ বলক 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 ৰাজীৱ কিবা খোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা মই কৰি আছো খুৰীৰ লগত অলপ কথা পাতচোন হ'ব দে মই যাওঁ দে মই কৰি আছো দে হা তহঁতে খুলি লওঁ তহঁতে খুলি দে ঠিক আছে হ'ব দে মই কৰি আছো দে খুৰী আপুনি একদম টেনশ্যন নল'ব আমি দিগন্তক বুজাম সি চব বুজি পাব চব ঠিক হৈ যাব আপুনি টেনশ্যন নল'ব এতিয়া আপুনি ইয়াত কিবা এটা খাই লওক আপুনি টেনশ্যন নল'ব আপুনি টেনশ্যনে নল'ব নালাগে আমি বুজাই বুজাই দিম দিম বুজি পাব বুজাই দিম তাৰ অলপ বুজাবুজি হৈছে গৈছে ফুৰি আহক বলক খুৰী বলক 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 এতিয়া পিছে কি কৰা যাব ফুৰি ঘৰলৈ লৈ যোৱাই ভাল হ'ব অঁ ঘৰলৈ লৈ যোৱাই ভাল হ'ব এতিয়া যেনেকৈ নহওক খুৰীক ঘৰত যোৱাৰ ব্যৱস্থা কৰিবই লাগিব অঁ কৰিমেই সেইটো কৰিব আৰু এটা কথা দিগন্তহঁতৰ ঘৰত প্ৰথমতে কিন্তু যাব নোৱাৰ খুৰীক ডাইৰেক্ট লৈ যাব নোৱাৰ তহঁত দুয়ো যাবি মই খুৰীক লৈ মানে ইয়াতে থাকিম বুজি পাইছ এতিয়া ভালকৈ এইবিলাক কথা খুৰীক ক'ব নালাগে যে আমি এতিয়াহে কৰোঁ হা বল যদি হৰে দি খুৰী শুই আছে নেকি কিবা চিন্তা কৰিছে নেকি চিন্তা নকৰিব আকৌ আপুনি একো টেনশ্যন ল'ব নালাগে তহঁতে খুৰীক কথাখিনি বুজাই দেচোন মই অলপ ফ্ৰেছ হৈ লওঁ বহুত গৰম দিছে ফুৰি আমি এঠাইলৈ যাওঁ আপুনি দিগন্ত বুজি ৰেডি হৈ পাব লওকচোন দিগন্তৰ অলপ ফুৰিব যাব বুজি হৈছে আপুনি চিন্তা নকৰিব সি বুজিলে বুজি পাব চব ঠিক হৈ যাব এতিয়া আমি এফালে যাম আপুনি ৰেডি হওক আমি ৰেডি হওক কলিং বেল বাজিছে কোনোবা আহিছে নেকি সেইটো মই চাই লওঁ ৰ'বাচোন বহুত দিনৰ মূৰত আহিলি আহিলোঁ দে সময়ৰ ঘৰত ভাল নে দিগন্ত আছো দেই বাকী বহুত দিনৰ মূৰত আহিছে আহিলোঁ আজি সময়ৰ ঘৰত বাকী অৱস্থা ভাল তোৰ পিছে মোৰো ভালে দে বাকী মাইনা হাত লৈ ল'ম লগত ইয়াতে হেৰি মাইনা আছে বাবু মামাৰ হাতত গৈছে বাকী ভাই খবৰ ক আৰু খবৰ আছোঁ দে ভালে আছোঁ বাকী তহঁতৰ খবৰ ঘৰত আছে আছে ভালে আছে বাকী খুৰী এটা ভালে আছে ভালে আছে ময়ো ব্যৱসায়ত মানে অলপ বিজি আছোতো গতিকে যাব পৰা নাই কেনে চলিছে এতিয়া বৰ্তমান ব্যৱসায় বৰ্তমান ব্যৱসায় ঠিকে চলিছে আগতকৈ অলপমান উন্নত হৈছে আৰু বহুত দিনৰ ন আমি লগ পোৱা নাছিলোঁ যে সেইটো আগৰ কথাবিলাক মনত পৰে বহুত বছৰ হৈ গ'ল ন এই বছৰ পিছৰ কথাবোৰ বাকী তহঁতে নাই দেখোন আমি সময় মিলাব নোৱাৰোঁ একচুৱেলি এইটো মানে কামৰো বহুত প্ৰেছাৰ থাকে যে সেইটোতো আৰু ময়ো যাব পৰা নাই ডাঙৰ ল'ৰা কিমান কোন ক্লাছ পাইছে তাত ডাঙৰ ল'ৰাই ক্লাছ 5 পাইছে আৰু সৰু মানে সৰু মাইনাটো হেৰি 3 প্ৰাইভেট না চৰকাৰী প্ৰাইভেটতে দিছোঁ চৰকাৰীবিলাক আজিকালি গুৰুত্ব কম দিয়ে গুৰুত্ব মানে দিয়ে কিন্তু অলপ সেয়াই বিশেষ ক'ত গৈছে আছে সেইটো মত আছে শুনিছানে এইফালে আহিবাছ মাতিছিলা এওঁলোক কোন দিছে চিনি পোৱা নাই যে এওঁলোক মোৰ পুৰণি দিনৰে বন্ধু এয়া অবিনাশ এয়া ৰাকেশ এই বিয়াতে যি দেখা পাইছিলোঁ তোমাক বহুত বছৰৰ দেখাই নাছিলোঁ আপোনালোক বহকচোন মই চাহ বনাই ন চাহ নেলাগে নহয় দিয়ক আমি ভাত খাই কি হৈছোঁ নহয় দিয়া লৈ আহ বহুত দিনৰ মূৰত আহিছে লৈ আহ খাব ল'ব লৈ অ' দিগন্ত খুৰীক দেখা নাই ৰং খুৰী ক'ত গৈছে মা আৰু এখলৈ গৈছে অঁ কেতিয়া গৈছে কিমান দিন হ'ল আজি 4 দিনমান হ'ল দিগন্ত তই মিছা কিয় কৈছ মই সপোনতো ভবা নাছিলোঁ তই ইমান তললৈ যাবি বুলি দিগন্ত বাহ তই তোৰ মাক ঘৰৰ পৰা উলিয়াই দি তই পইচা কি খুৰী আলহী হ'বলৈ গৈছে আজি আমি তোমাৰ বন্ধু বুলি ক'বলৈ লাজ লাগিছে যিজনী মাতৃয়ে তোক নিজৰ দেখাই খুৱাইছিল তোক এই পৃথিৱীত দেখাৰ সৌভাগ্য দেখুৱাইছিল আজি তই সেইজনী মাতৃক পথৰটিত পৰি থাকিবলৈ বাধ্য কৰালি আজিৰ এই সমাজখনত তই যে এজন সন্মানীয় ব্যক্তি হিচাপে পৰিগণিত হৈছ সেইবোৰ কাৰণতে সম্ভৱ হৈছে কেৱল তোৰ মাৰৰ কষ্টৰ বাবে যিজনী মাৰে তোৰ বাবে ইমান কষ্ট কৰিছে সেইজনী মাৰ লগত তই ইমান অন্যায় কৰিলি দিগন্ত তই ইমান নিষ্ঠুৰ যিটো সময়ত তই তোৰ মাৰ সাৰথি হ'ব লাগিছিল সেই সময়ত তই তোৰ মাক অৱহেলা কৰিলি মই কেতিয়াও ইমান নিষ্ঠুৰ বুলি ভবা নাছিলোঁ
আপুনি বহক চলক চাহ খাই লওকচোন তোমালোকে ইমান ডাঙৰ কি কথা পাতিছিলা মাৰ কথা সুধি আছিল আৰু নব আপুনি কি কৰিলে আপুনি আপোনাৰ নিজৰ স্বামীৰ মাকক আপোনাৰ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাইছে আপুনি নিজে কি মাতৃ হয় আনে কি মাতৃৰ লগত পৰিণয় কৰিবলৈ আপোনাৰ অকণো বেয়া নালাগিল আপোনাৰ দৰে মহিলাবোৰৰ বাবে আজি বহুতো মাতৃ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হৈছে আপুনি নিজে এবাৰ ভাবি চাওকচোন যদি আপোনাৰ ল'ৰা ডাঙৰ হৈ আপোনাৰ লগত এনেকৈ অত্যাচাৰ কৰিলেহেঁতেন আৰু আপোনাৰ বোৱাৰী যদি আপোনাক ঘৰৰ পৰা ওলাই দিলেহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন আপোনালোকে যদি ভাল কাম কৰে সেইবোৰ আপোনাৰ সন্তানে শিকিব আৰু যদি বেয়া কাম কৰে সেইবোৰৰ নিশ্চয় আপোনাৰ সন্তানে শিকিব যিজনী মায়ে মোক নাখাই খুৱাইছিল সেইজনী মাৰ লগত মই বহুত অন্যায় কৰিলোঁ মোৰ সঁচাই বহুত ডাঙৰ ভুল হৈ গৈছিল হ'ব দে কোনো কথা নাই এতিয়াও সময় আছে মই মোৰ এই পাপৰ প্ৰায়শ্চিত্ত কৰিব বিচাৰোঁ মোৰ মা ক'ত আছে মই মাক ঘূৰাই আনিব বিচাৰোঁ তোৰ মা কোনো যোৱা নাই তোৰ মাকৰ লগতে আছে তোৰ ভুলটো বুজি পাইছনে ইমান যথেষ্ট ক'ত আছে মোৰ মা তোৰ মা আছে তোৰ মাক মাতি দিছ হেল্ল' ৰাজীৱ ৰাকেশ খুৰী ভিতৰলৈ লৈ আছো সোনকালে মই লৈ যাই আছোঁ খুৰী মা তই ৰাজীৱ মা মোক ক্ষমা কৰি দিয়ক মই তোৰ লগত বহুত অন্যায় কৰিলোঁ মোৰ বহুত ভুল হৈ গ'লো মা কিবা কওঁ তো ইমান দিন ক'ত আছিলি মা মা কিবা কওঁ মা কোৱা বুলি ক্ষমা কৰিব মই আপোনাৰ লগত বহুততে মই এতিয়া নিজৰ মাতৃয়ে কেতিয়াও পুত্ৰৰ বোৱাৰী সংসাৰ ভাঙিব নিবিচাৰে মানে আমি এইটো ভিডিঅ'ৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ মানে আজিকালি মানে সমাজত ঘটি থকা কিছুমান মানে বস্তু আৰু গমেই পাইছে আপোনালোকে আমি ভিডিঅ'টোত কি বুজাব বিচাৰিছোঁ আমাৰ সকলো ল'ৰা লগত এটা অনুৰোধ যাতে কোনো ল'ৰাই বিয়াৰ পিছত মানে নিজৰ পত্নীক পাই নিজৰ যাতে মাকক পাহৰি নাযায় এইটো আমাৰ সকলো আৰু আমাৰ শাহুমাৰ বিয়াসকলকে এটা বিশেষ অনুৰোধ যিহেতু নিজৰ বোৱাৰীক ছোৱালী নিচিনাকৈ মৰম কৰে সেইটো অনুৰোধ জনাওঁ নিজৰ ছোৱালী পিছত ভাবিব যে সেই কৰে আৰু মানে প্ৰত্যেকদিনে বোৱাৰী যাতে হ'ল মানে নিজৰ মাকক মাক বুলি ভাবে তেনেকুৱা হ'লে মানে খুব সুন্দৰ সংসাৰ এখন সৃষ্টি হ'ব তেতিয়াহ'লে এই হাই কাজিয়াবোৰ কোনো সৃষ্টিয়ে নহয় আপোনালোকে এইটো হয়তো বুজি পাইছে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নহয় গতিকে নাপাহৰিব ছাবস্ক্ৰাইব কাৰণ আমাৰ বাই 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 বাই